আপোনালোকে সোণম ৱাংচুক নামৰ ব্যক্তিজনক চিনি পায়। তেওঁ কিমান মহান তথা জ্ঞান সম্পন্ন ব্যক্তি নকলেও হয়তো গোটেই ভাৰতে জানে। তেওঁৰ বিভিন্ন কামৰ বাবে ভাৰত চৰকাৰে নিজেও কেইবাবাৰো প্ৰশংসা কৰি আহিছিল। কিন্তু এতিয়া কি হৈ আছে জানেনে? চৰকাৰে নিজৰ ব্যৰ্থতা লুকুৱাবৰ কাৰণে তেখেতৰ দৰে এগৰাকী ব্যক্তিক দেশদ্ৰোহী নাম দিছে। আপোনালোকে নিউজবোৰ চাই আছে চাগে, আৰু এটা বস্তু নিশ্চয় দেখিছে যে তেওঁলোকে আগৰে পৰাই এটাই থিয়ৰী ফ'ল' কৰি আহিছে। সেইটো হ'ল কোনোবাই যদি এওঁলোকৰ এগেইনষ্টত যায় তেন্তে যিকোনো প্ৰকাৰে সঁচাই মিছাই অপৰাধী সজাই দেশদ্ৰোহী ঘোষণা কৰি মুঠতে ঘটনাৰ গোটেই মূৰে সলাই দিয়ে। আপোনালোকে পুৰণা যিকোনো ঘটনালৈ মন কৰিলে দেখিব, সেয়া লাগিলে গৰু চুৰেই হওক, মানি লণ্ড্ৰিঙেই হওক, গভৰ্ণমেণ্টৰ প্ৰজেক্টৰ নামত কোটি কোটি টকাৰ লুণ্ঠনেই হওক বা যিমানেই দুৰ্নীতি নহওক লাগিলে, শেষত গৈ এজন MLA বা মিনিষ্টাৰৰ তাতেই কাহিনী শেষ হ'বগৈ। তেওঁলোকৰ নাম 100% সাঙুৰ খাবই। আৰু তাৰ এগেইনষ্টত যদি কোনোবাই মাত মাতে, প্ৰথমে পুলিচ লগাই অপৰাধী সজাব আৰু তাৰ পাছত জেলৰ ভাত খুৱাব। তেওঁলোকৰ এই থিয়ৰীয়ে দেখিব।